ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতাসকলকে ৱেলকাম জনাইছোঁ। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আজি হ'ল বুধবাৰ। তো আজি বুধবাৰে কলেজ যাম। ধুনীয়াকৈ এতিয়া গা চা ধুইছোঁ, একদম পূৰা ঠাণ্ডা। তো এতিয়া কলেজত কাপোৰটো পিন্ধি কলেজত যাম। তো আপোনালোকক ডাইৰেক্ট কলেজত লগাল পাম। তো আজি আৰ্টছৰ ৰুমকেইটা মানে আজি দুদিনত চাইছোঁ। আজি আৰ্টছৰ বিল্ডিঙত ক্লাছ হ'ব। তো আপোনাৰ এটা নতুন আৰ্টছৰ ৰুম দেখাই আছোঁ গাইছ। তো বলক। আৰু তাৰ পৰা মানে দিছপুৰ হেৰি তাৰে কাষত যোনখন ফিল্ড আছে গোপালপুৰৰ ফিল্ড, সেইখনত তাৰ পৰা মানে দেখা পায়। তো আপোনালোকক দেখাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ এতিয়া আমাক এটা ৰুমত দিছে, এইটো নতুন এটা ৰুম। গাইছ আপোনালোকে চাওক, মই একদম পিছফালে আছে একদম দেখছি ষ্টুডেণ্ট। আৰু এইটো চাইডে চাওক গাইছ, ইয়াতে মই আগতে ক্ৰিকেট খেলিব আহিছিলোঁ গাইছ। এখন গোপালপুৰৰ ফিল্ড বুলিয়ে কয়, থিয়েটাৰো ইয়াতে হয়। তো গাইছ কলেজৰ পৰা আহি পেলাই ডাইৰেক্ট বহি গ'লোঁ ভাতত, মানে কাপোৰ চাপোৰ খুলি পেলাই ভৰি হাত ধুই পেলাই বহি গ'লোঁ ভাতত। তো ভাতৰ লগত আছিল আমাৰ চিকেন, তো ব্ৰইলাৰ মাংসই আৰু বেছি বিশেষ একো নাই, ভাত আৰু মাংস। তো মাংস আৰু ভাতটো খাই লওঁ, তাৰপিছত গধূলি অলপমান ওলাই যাম, এই সৰু ছোৱালীকেইটা লৈ অলপমান আৰু এনেই ওলাই যাম। তো ভাতটো খাই লওঁ গাইছ ধুনীয়াকৈ, আৰু কি টেষ্টি আছিল গাইছ আঞ্জাখন। তো গাইছ কলেজৰ পৰা ঘৰ আহি গ'লোঁ। তো ঘৰত আহি পেলাই ভাতটো খাই পেলাই এতিয়া অলপমান ওলাই যাওঁ, মানে এনেই আৰু গধূলি অলপ ফুৰিব যাওঁ আৰু আপোনালোকক দেখাইছোঁ ভিউটো। তো গাইছ কি ক'ম, মানে ইমান এটা ভাল জেগা থাকোঁ না মই, মানে কি ক'ম, চাৰিও পিনে পাহাৰ, মানে কেমেৰাত ভালকৈ আপোনালোকে নেদেখিব পাৰে, কিন্তু যোনটো ইয়াতে থিয় হৈ পেলাই যোনটো এটা ফিল পায় না গাইছ, আল্টিমেট। তো মই আছোঁ এতিয়া ৰাজহুৱা মন্দিৰত, মানে মোৰ যোনদিনা জন্মদিন সেইদিনা ইয়াতে মানে হেৰি হয়, কি কয়, ঠগি দিয়ে আৰু। তো মোৰ আগফালে যোনটো মানে ভিউ, কেমেৰাত ইমান এটা নেদেখিব পাৰে, কিন্তু ৰিয়েলকৈ মানে কি ধুনীয়া দেখি গাইছ। আৰু আকাশখন চাওক, মানে ঠিকেই আছে আকাশখনৰ, বৰষুণ চৰষুণ নাহে, খালি নীলা হৈছে, অলপ কলা কলা হৈ আছে। মানে কি ক'ম, নেচাৰেল যোনটো মানে ভিউ, ৱাও নাইচ। আৰু এতিয়া আমলখি এডাল গাছ আছে গাইছ, আমলখি এতিয়া সৰু সৰু হৈ আছে, চাওঁ এটা খাই পেলাই চাওঁ। লাগালপত এটাই আছে, লাগালপত মই পাৰি পেলাই দেখাইছোঁ। দিছ ইজ গুৱাহাটী, মই জুম মাৰি দেখাইছোঁ গাইছ। দিছ ইজ এই গাছডালৰ তলত কি ধুনীয়া এটা ফটো উঠাব পাৰি গাইছ। এখন ফিল্ড, এখন দেখি না গাইছ ফিল্ড, আপোনালোকে মই ব্লগত দেখাই দিয়ক, এখন ফিল্ড আৰু চাৰিওফালে পাহাৰ। ভেৰি নাইচ গাইছ। তো গাইছ সক্ষম এটা পাইছিল, খাই আছোঁ সক্ষম এটা, কিন্তু সক্ষমৰ কেছ নহয়, কেছটো অলপ বেলেগ। মানে আজিও যিহেতু গধূলি ওলাই আহিছোঁ পাহাৰ দেখি অলপমান, তো আজি এখন খেলা পাতি দিওঁ, ফুটবল খেলা নহয়, দাউৰা খেলা পাতি দিম। আৰু এটা চলি আহি আছে, কিন্তু প্ৰথমে এহাত দুটাৰ মাজত এখন খেলা পাতি দিওঁ ৰ। 3টামান ৰাউণ্ড থাকিব, এখন ৱাল চুব লাগিব, দাউৰা পাতি দিওঁ। তো ইয়াতে মই ষ্টাৰ্ট কৰিছোঁ। 3, 2, 1 গো। তো গাইছ দাউৰা দেখছি, ফাৰ্ষ্ট ৰাউণ্ড আৰম্ভ হৈ গৈছে। দাউৰা প্ৰতিযোগিতা মহিলাসকলৰ, তো জিকি গ'ল হা, নামটো কৈ দি ফাৰ্ষ্ট। তো আমাৰ এটা গাইছ ছেকেণ্ড থাৰ্ড নাই, ফাৰ্ষ্ট ৰাউণ্ডটো উইনাৰ হ'ল। ফাৰ্ষ্ট ৰাউণ্ড আছে না, তো ফাৰ্ষ্ট ৰাউণ্ডটো ই জিকিলা, এতিয়া ছেকেণ্ড ৰাউণ্ড। তো গাইছ ই ফাৰ্ষ্ট হ'ল আৰু গৌৰৱে ছেকেণ্ড হ'ল। দুটাৰ এতিয়া যোনে জিকে সি ট্ৰফিটো নিব। ট্ৰফিটো মই কৈছোঁ সৰুতে এটা ধেমালি কৰি আছোঁ নাই, যিহেতু মানে আমাৰ ফুটবল। তো গাইছ এতিয়া মানে সিহঁত দুটা সৰু ছোৱালী না, তো মই এই দাউৰিডালৰ কথাটো বেয়া হ'ব, সেইকাৰণে সিহঁতক জিকাই দিছোঁ। সিহঁতৰ মন অলপ প্ৰফুল্লিত হ'ব। আৰু এইবাৰ এটা নিয়ম কৰিছোঁ, যোনে হাৰে তাৰ কাৰণে মানে আৰু তোৰ চান্স থাকিব, আৰু গৌৰৱতে ধৰিব পাৰিব। তো মই 1 2 3 যাম, তো মুঠতে সিহঁতৰ ক্ষীণ হ'ব আৰু অলপমান। তো ফাইনেল ৰাউণ্ড ৰেডি। মই খাইছি বোলে গাইছ, কি জিকব আৰু সি মই খাইছি।
এই ৰ কি হ'ব গাইছ এইটোৱে কয় আৰু ধেমালি বুলি আগে দাম পাব দৌৰা প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে মহিলাসকলৰ এতিয়া আমি চাব লাগিব কোনে আগে যাই পেলাই ৱালখন চুব পাৰে তো দৌৰে দাউৰি আছে ৱালখন চুৱা আমাৰ কুলদীপ ডেকা কুলদীপ নমস্কাৰ আৰু নমস্কাৰ দি নামেই তাৰ পৰিচয় কুলদীপ নমস্কাৰ দি নমস্কাৰটো দি আৰে তই উঠি গৈছা ইউটিউবত গাইছ তো আপোনাৰ কি হ'ব একো নাই তো গাইস এটা কথা একদম ইম্পর্টেন্ট কথা এবারে এবারে তো গাইস ই ক্লাস 3 হি ক্লাস 7 4 হি ক্লাস 7 আৰু মই ক্লাস 8 ভাব কিমান লাজৰ কথা আছে লাজৰ কথা তো হে লাজৰ কথাতে মই আৰু এটা কথা কম আমাৰ গৌৰৱৰ কাৰণে এটা আৰু এটা চান্স হ'ব আপোনালোক যেহেতু আপোনালোকক কৈছোৱে তো তন্তে এখন ৰাইজ আছে না নাই মই তো গাইস সেদক মই কৈ পঠাইছো কি এটা চান্স আৰু থাকব কিন্তু গাইস এটা সারপ্রাইজ দিম এর পিছত চান্স একই নাই এটো এবাৰ জুনি জিকে হিয়ে ফাইনাল জিকব ৰেডি যা আছে দেখছি গাইছ ইয়াৰ বুদ্ধি আছে মই ইমান খাইছো মানে দাউলে দেখা পাই এবাৰ ফাইনাল এটো গাঠি লাগি গৈছে গাইছ তো মই দেখাই আছো ভালকে খেলাখন তো হৈছে ৰেডি ডান রেডি স্টাডি গরম গরম গান শুনতে লাগছে পা রেডি স্টাডি গেট গো দাউৰা প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে মহিলাসকলে এতিয়া কোনোবা জিকে আমি দেখা নাপাওঁ কলা দাউৰি আছে গেঞ্জি পিন্ধাই জিকিব গাইছ নামটো কৈ দিয়ক শ্রী গৌরব তালুকদার নমস্কাৰ দিয়ক নমস্কার শ্রী মোর নাম শ্রী গৌরব তালুকদার তো উইনার ঘোষণা কৰি দিলো গৌরব যোৱা হাতখন দাঙি দি গ'ল দা গৌরব তালুকদারক আমি উইনার ঘোষণা কৰি দিলো তো আজিৰ মুখ্য আকৰ্ষণ হৈছে এটা লাঠি তো আপুনি পুৰস্কাৰ পুৰস্কাৰ এইটো লাঠি আপুনি চিধাইটো খাব যাব পাৰে তো গাইছ এতিয়া সিও ঘৰত যায় দাউৰা প্ৰতিযোগিতা এখনি আছিল আপুনিও ভাল খেলছে আপুনি বেয়া খেলা নাই মই নকওঁ আপোনাক বেয়া খেলা তো কুলদীপে হৈছে এটা আৰু চান্স আছে তাক মই জিতবা দিওঁ কিন্তু গাইছ আৰু মই চেঞ্জ চুলি দিলো এটা চান্স আৰু পাব হেনতে যা আৰু দৌৰিব লাগিব হেনতে পাগলা নাথাকলা কি কমা গাইছ হ'ব দিয়ক আৰু দাউৰা চাউৰা দি থাকক গধূলি হৈছে কেমেৰাটো অলপমান ৰেষ্ট পাব লাগে গধূলি হৈছে আন্ধাৰ একদম আন্ধাৰ হৈছে অলপ গধূলি ফুৰিব যাব লাগে মই চিংৰা খাব যাওঁ নেকি চাওঁ তো ব্লগ মানে এতিয়া এইখিনি আৰু ফিল্ডৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ ৰাতি ভাত দেখা নহ'ব চিংৰাটোৱে দেখাবলৈ ভিডিঅ'টো শেষ কৰিব লাগিব তো একবাৰ বাই বাই দি দি বাই বাই তো ফিল্ডৰ পৰা গাইছ বিদায় দি দিলোঁ বিদায় তো হৈ গ'ল গধূলি তো গাইছ চিংৰা আৰু নিমকি আৰু চাহ খাব আহিছিলোঁ তো চিংৰাটো অলপ সৰু আছিল তথাপিও টেষ্টি আছিল বহুত আৰু নিমকিখনো অলপ দ হৈছিল তথাপিও খাই দিছোঁ ধুনীয়াকৈ তো এইটোৱে আছে এটা ফানি ভিডিঅ' মানে এইটো বহুত ধেমালি কৰিলোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে তো নেক্সট ব্লগ আহি আছে বাই বাই